নমস্কাৰ মোৰ আনিতা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মানে মাহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। মই মা আৰু মাহী তাত কি হয় আপোনালোকক দেখাম বাৰু। এয়া আমি টমটম লৈ মাহীহঁতৰ ঘৰত আহি আছো। অলপ পিছত মাহীহঁতৰ ঘৰ পাম আৰু ইয়াতে পানী হৈছে অলপ মাহীহঁতৰ ঘৰলৈ অহা ৰাস্তা এয়া তাতে অলপ পানী হৈছে আৰু যিহেতু মাজুলী মানুহ পানীটো থাকিবই। এতিয়া অলপকৈ দেখাইছো আপোনালোকক। মাহীহঁতৰ ঘৰলৈ অহা ৰাস্তা সেইটো আমি মাহীহঁতৰ ঘৰত পাইছোঁহি। মাহীহঁতৰ ঘৰলৈ অহা ৰাস্তাটো মানে ইমান ঠিক নহয়, সেইকাৰণে এতিয়া আমি অকণমান খোজকাঢ়িবলগীয়া হৈছে। এতিয়া খোজকাঢ়ি আহি আছোঁ। আমি এতিয়া এইটো ৰাস্তাইদি যাব লাগিব। দেখিছেনে বাৰু আপোনালোকে ৰাস্তাটো কিমান বেয়া। এইটো ৰাস্তাইদি এতিয়া আমি গৈ থাকিব লাগিব, সেইকাৰণে আমি গাড়ী লৈ আহিব নোৱাৰিলোঁ। এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু মাহীহঁতৰ ঘৰলৈ আহোঁতে যিহেতু ভোগপুৰ সত্ৰ পায়, এইখন ভোগপুৰ সত্ৰ গেট। ভোগপুৰ সত্ৰখন শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল 1528 চনত। আমি এতিয়া ভোগপুৰ সত্ৰলৈ আহিছিলোঁ। এখন ভোগপুৰ সত্ৰ গেটখন এইখন শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল 1528 চনত। এনেকৈ মানে সোমাই আহিব পাৰি। এইটো ভোগপুৰ সত্ৰ হল হয়, মানে ইয়াতে ৰাস দেখায়। এনেকৈ আহিব পাৰি। বহা আমি ভণ্টিহঁতৰ লগত আহিছিলোঁ। বহা বহা হয়। গোৱালাবাৰীত এয়া যে দেখিছে, এয়া হৈছে ভোগপুৰ সত্ৰ যিভাগ মেইন নামঘৰ। সেই মেইন নামঘৰ ভাগ ইয়াত তলা মাৰি থোৱাৰ কাৰণে মানে আমি ভিতৰলৈ সোমাব পৰা নাই। ভোগপুৰ সত্ৰ যিজন বৰ্তমান সত্ৰাধিকাৰ আছে, সেই সত্ৰাধিকাৰজনৰ নাম হৈছে শ্ৰী শ্ৰী দত্তদেৱ গোস্বামী। এই যে এই ডাঙৰ ডাঙৰ গছ দুজোপা দেখিছে, এই দুজোপা শ্ৰীমন্ত শংকৰদেৱে ৰুইছিলে। এই গছ দুজোপাৰ বয়স প্ৰায় 400-500 বছৰমান হৈছে। ইয়াৰে এজোপা গছ বাৰু অলপ মৰিছে, কিন্তু এজোপা গছ জীয়ে আছে। এইখন হৈছে ভোগপুৰ সত্ৰ যিখন প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়খন। এইখন প্ৰতিষ্ঠা কৰা হৈছিল 1882 চনত। ভোগপুৰ সত্ৰত যিবিলাক ল'ৰা থাকে, সেই ল'ৰাবিলাকে ইয়াতে পঢ়া শুনা কৰিব পাৰে। এই ভাগ যে দেখিছে, এই ভাগ হৈছে গুৰুগৃহ। এই গুৰুগৃহতে মহাবীৰৰ এভাগ মূৰ্তি ৰখা হৈছে, কিন্তু এই গুৰুগৃহটো প্ৰায় সন্ধিয়া সময়তহে খোলা হয়। কিন্তু আমি যিহেতু ইয়ালৈ দিনত আহিছোঁ, সেইবাবে আমি আপোনালোকক এই মহাবীৰৰ মূৰ্তিভাগ দেখাব নোৱাৰিলোঁ। ব'লক এতিয়া আমি যাম বেম্বো কটেজ চাবলৈ। এইটো বেম্বো কটেজৰ বাহিৰৰ পৰিৱেশটো চব বৰ ধুনীয়া লাগিছে। বেম্বো কটেজৰ মানে কাষৰ চব পৰিৱেশ কিমান ধুনীয়া। এইবোৰ
দেখিছে ইমান ধুনীয়া কাষতে মানে নৈ এখন আছে যিহেতু আহিলে বোলো নৈখনকে দেখাওঁ এয়া বন তাৰপিছত কি ধুনীয়া এইবোৰ ইয়াত আহিলে পিকনিকো খাব পৰা যায় তেনেকৈ এখন নৈ ইমান ধুনীয়া পৰিৱেশ এয়া সঁচাকৈ বৰ ধুনীয়া কিন্তু আমি এনেকৈ আহিছিলোঁ অহাৰ পিছতে দেখিলোঁ এখন গেটখন বন্ধ কিন্তু ফোন কৰিছিলোঁ যে মানুহজনে ক'লে যে আজি খোলা নহ'ব সেইকাৰণে আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ পিছত যদি কেতিয়াবা আহোঁ পুনৰ দেখাম এতিয়া আমি ইয়াৰ পুনৰ মাহী ঘৰৰ পৰা ঘৰলৈ উভতি আহি আছোঁ আমি ইয়াৰ মাহীহঁতৰ ঘৰৰ পৰা আহি ঘৰত পাইছোঁহি আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব